ছাত্ৰ-ছাত্ৰীসকল, আহাচোন আজি আমি তোমালোকৰ ইংৰাজী ৩ নম্বৰ পাঠ এনিমেল ৱৰ্ল্ড নামৰ পাঠটি আলোচনা কৰোঁ। লুক এট দ্য পিকচাৰ। তলৰ ছবিখন চাবলৈ কৈছে। ইয়াত আমি কি দেখিছোঁ? বিভিন্ন জীৱ জন্তু দেখিছোঁ। দেখিছানে? আৰু পাঠটিৰ নাম কি? এনিমেল ৱৰ্ল্ড, মানে জীৱ জন্তুৰ পৃথিৱী। দেখিছানে? এইখনত কি বুলি কৈছে? জীৱ জন্তুৰ পৃথিৱী বুলি কৈছে। আৰু ইহঁত ক'ত আছে? জংঘলত আছে, অৰণ্যত আছে, নহয়নে বাৰু? এতিয়া ব'লাচোন আমি ইয়াত থকা এই ছবিবোৰৰ জীৱ জন্তুবিলাকৰ নাম অসমীয়াত আৰু ইংৰাজীত কি বুলি কয় আমি সেয়া শিকোঁ ব'লাচোন বাৰু। এতিয়া চোৱাচোন, মই তোমালোকক এফালে তোমালোকৰ পাঠ্যপুথিত থকা ছবিখন দিছোঁ, দেখিছানে? আৰু আনফালে এই ছবিত থকা জীৱ জন্তুৰ নামবোৰ দেখুৱাবলৈ যত্ন কৰিম। তোমালোকে ভালদৰে চাবা দেই। এতিয়া চোৱা, এইটো প্ৰথমতে কি আহিল? সিংহ। দেখিছানে? তোমালোকৰ কিতাপৰ ছবিখনতো আছে, নহয়নে বাৰু? এই সিংহটোক কি বুলি কয় ইংলিছত? লায়ন। LION, লায়ন। ইয়াৰ পিছত চোৱা কি আহিল? কি আহিছে ইয়াৰ পিছত? ইয়াৰ পিছত এটা হাতী আহিছে, নহয়নে বাৰু? এই হাতীটো সকলোৱে নিশ্চয় দেখিছা, নহয়নে বাৰু? আৰু এই হাতীটোক ইংৰাজীত কি বুলি কয়? এলিফেণ্ট। ELEPHANT, এলিফেণ্ট। ইয়াৰ পিছত কি আহিল দেখিছানে? এটা গড় আহিছে, নহয়নে বাৰু? আমাৰ কাজিৰঙাখন কিহৰ বাবে বিখ্যাত জানানে বাৰু? এশিঙীয়া গড়ৰ বাবে, নহয়নে বাৰু? দেখিছানে গড় বাৰু? তোমালোকে কাজিৰঙালৈ গ'লে এনেকুৱা গড় দেখিবলৈ পাবা। এতিয়া এই গড়টোক ইংৰাজীত কি বুলি কয়? ৰাইনো। RHINO, ৰাইনো। ইয়াৰ পিছত কি আহিল? এইটো এটা বান্দৰ, নহয়নে বাৰু? এই বান্দৰটোক ইংৰাজীত কি বুলি কয়? মংকি। MONKEY, মংকি। ইয়াৰ পিছত এইটো কি দেখিছা? এটা ঘঁৰিয়াল, নহয়নে বাৰু? এই ঘঁৰিয়াল ক'ত থাকে? পানীত থাকে। ঘঁৰিয়ালটোক কি বুলি কয়? ক্ৰক'ডাইল। CROCODILE, ক্ৰক'ডাইল। দেখিলানে বাৰু? আৰু তোমালোকৰ পাঠ্যপুথিৰ ছবিত থকা জীৱ জন্তুৰ বাহিৰে আন বহুতো জীৱ জন্তু অৰণ্যত থাকে। বুজি পাইছানে বাৰু? তেনেকুৱা কি কি থাকে? এইটো এটা মই ছবি কি দিছোঁ চোৱা। এইটো এটা শিয়ালৰ ছবি দিছোঁ। শিয়ালটোক কি বুলি কয়? ফক্স। FOX। ইয়াৰ পিছত এইটো কি? এইটো এটা বাঘ। বাঘটোক কি বুলি কয়? টাইগাৰ। TIGER, টাইগাৰ। তাৰপিছত এইটো কি দেখিছা? এইটো এটা ভালুক। ভালুকক কি বুলি কয়? বিয়েৰ। BEAR, বিয়েৰ। দেখিলানে বাৰু? এই আটাইখিনি জীৱ জন্তু ক'ত থাকে? অৰণ্যত থাকে। সেইকাৰণে ইহঁতক কি বুলি কয়? বনৰীয়া জন্তু বুলি কয়। বুজি পাইছানে? ইহঁতক কি বুলি কয়? বনৰীয়া জীৱ জন্তু বুলি কয়। বুজি পালানে? আৰু এই বনৰীয়া জীৱ জন্তু তোমালোকে ক'ত গ'লে দেখিবলৈ পাবা? চিৰিয়াখানালৈ গ'লে তোমালোকে এই জীৱ জন্তুখিনি চাব পাৰিবা। বুজি পালানে? আজিলৈ আহোঁ তেন্তে, ধন্যবাদ।